थांनाय 2013 मायथाइयाव गुन्जन शर्माखौ किडनेप खालामनायनि गुबै दायनिगिरि बिमान बराया दिनै फुंबिलि समाव पुलिसनि गुलियाव जोखोम जायो। बिमान बराया साबुआ टाउननि कान्जिख'वा ओनसोलाव पुलिसनि आखाइनिफ्राय खारखोमानो नाजानायनि थाखाय बिनि सायाव गुलि गावनो गोनां जायो होनना पुलिसनि सुलुङा मिथिहोयो। लोगोसेनो बिथांजों लोगोआव गंसे पिस्तल आरो गोथां गुलिबो मोननो हायो होनना मिथिहोयो। बे समाव जोखोम जानाय बिमान बराखौ डिब्रुगड़नि आसाम मेडिकेल कलेज हस्पिटालाव फाहामथायनि थाखाय थिसननाय जाबाय। मख'नो गोनांदि बिमान बरानि हेंथायै किडनेपिं खालामनायजों लोगोसे दाखाथि खालामनाय आरो गारि सिखाव खावनायनिबो गोबां केस दं होनना पुलिस बिफाना मिथिहोबावो। আমি খবৰ পাইছিলোঁ যে বিমান বৰা যি এজন ভেটেৰান ডকাইত বিভিন্ন ডিষ্ট্ৰিক্টত ক্ৰাইম কৰি আৰু ডকাইতি কৰি সি ৱান্টেড হৈ আছিলে। তো তাৰ লোকেশ্যন ডিব্ৰুগড়ত চোৱা গৈছিলে আৰু এইটো চ'ৰ্চ ইনফৰমেশ্যন মতে আমি খবৰ পালোঁ যে স্পেচিফিকলি ক'ত থাকি আছে আজি ৰাতিপুৱা আৰ্লি মৰ্ণিং এডিশ্যনেল এছ পি হেডকোৱাৰ্টাৰ নেতৃত্বত আমাৰ আইচি গাভৰু কথা আইচি আমোলাপট্টি ওচি চাবুৱা এটা টিম গৈ তাতে যেতিয়া অপাৰেশ্যন কৰিলে তেতিয়া তাক সেইটো তাতে পোৱা গৈছিলে আৰু যেতিয়া সি গম পালে যে পুলিচে আহিছে তো সি ইমিডিয়েটলি ফায়াৰ কৰিলে দুজাই গুলি ফায়াৰ কৰিলে ৰিটালিয়েটৰি ফায়াৰত আমাৰ টিম ফায়াৰ কৰিলে আৰু তাৰ ভৰিত দুখ পাইছে সি। কিবা আৰ্মছ ৰিকভাৰ হৈছে নেকি তাৰ 7.65 mm পিষ্টল এটা ৰিকভাৰ হৈছে 4টা লাইভ গুলি ৰিকভাৰ হৈছে আৰু 2টা গুলি ফুটাইছে। আৰু কোন কোন কেছত তেনেকৈ জড়িত আছিলে এইটো তাৰ বেচিকলি ইণ্ট্ৰগেশ্যন হ'ব এতিয়া আৰু এক্সামিনেশ্যনত আমি যি পাম তেওঁৰ ওপৰত যি আইনতে চলাবলগীয়া আছে সেইটো ল'ম।